নমস্কাৰ বন্ধু বান্ধৱীসকল, মই উজ্জ্বল গোস্বাই আপোনালোকক আছামিজ বিবিধা চেনেললৈ আদৰণি জনাইছোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ মাজেৰে লৈ আছোঁ হোৱাটছআপৰ এটি সুন্দৰ ট্ৰিক্স। আমি সৰহভাগ মানুহে হোৱাটছআপ ইউজ কৰোঁ। তাত চাট কল কৰাৰ উপৰিও এটা ষ্টেটাছ নামৰ আপোনাৰ ফিচাৰ্ছ এটা থাকে। ষ্টেটাছত আমাৰ অইন কোনোবাই দিয়া ভিডিঅ' ফটো এইবিলাক কি ধৰণে উইদাউট ছফ্টৱেৰ আমি চেভ কৰিব পাৰোঁ তাৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আমি জানো। প্ৰথমে মেইন মেনুলৈ গ'লোঁ, গৈ ইয়াত থকা হোৱাটছআপ এপ্লিকেশ্যনটো অ'পেন কৰিলোঁ। ইয়াত হোৱাটছআপ এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত ওপৰত আহি যায় চাট, ষ্টেটাছ, কলছ। এতিয়া ষ্টেটাছটো অ'পেন কৰিলোঁ। কৰাৰ পিছত এইবিলাক ষ্টেটাছ, ইয়াৰে জাষ্ট প্ৰথম এইটো অ'পেন কৰিলোঁ ষ্টেটাছটো। ইয়াত ফটো এখন আছে, নেক্সট এইখন ফটো আছে। এতিয়া বাৰু এই ফটো দুখনকে মই গৈ পেলাই কেনেকৈ ছেভ কৰিব পাৰি দেখুৱাওঁ, কাৰণ ভিডিঅ' দেখাবলৈ অকণ অসুবিধা হয়। কাৰণ তাত থকা ভিডিঅ'ত থকা মিউজিক বা আপোনাৰ যিবিলাক গান থাকে সেইবিলাকৰ কাৰণে মানে মোৰ চেনেলটোত আপোনাৰ কপিৰাইট ষ্ট্ৰাইক লাগিব পাৰে। চ' জাষ্ট ফটোৰে আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া বেক কৰি ইয়াৰ পৰা ওলাই আহিলোঁ, দি পেলাই এতিয়া মাই ফাইলছ বা ফাইল এক্সপ্ল'ৰাৰ, এতিয়া মোৰ মোবাইলটোত আছে ফাইল এক্সপ্ল'ৰাৰ বুলি। আপোনালোকৰ মোবাইলটোত হয়তো মাই ফাইলছ বুলি থাকিব পাৰে। গৈ পেলাই ইয়াত অ'পেন কৰিলোঁ, কৰি তাত আহিল ফোন ষ্ট'ৰেজ আৰু SD কাৰ্ড। এতিয়া যিটো ফোন ষ্ট'ৰেজ আছে, ফোন ষ্ট'ৰেজটো অ'পেন কৰিলোঁ, দি পেলাই এইবিলাক ফাইল খোল খালে। এতিয়া গৈ পেলাই তলত চালোঁ, এইটো হোৱাটছআপ এপ্লিকেশ্যনটো ইয়াতে আছে। ইয়াত এই ফাইলটো অ'পেন কৰাৰ পিছত ইয়াত আহিল মিডিয়া ফাইল, ডাটাবেছ আৰু বেকআপছ। এতিয়া মিডিয়া ফাইলটো অ'পেন কৰিলোঁ, দি পেলাই ইয়াতে এইবিলাক ফাইল আছে। ইয়াত ষ্টেটাছ নামৰ অপশ্যন ইয়াত নাই বাৰু। এতিয়া কি কৰিব লাগিব, হয়তো আপোনালোকৰ মোবাইলত ৰাইট হেণ্ড ছাইডৰ ওপৰৰ কোণাটোত 3 ডট থাকিব পাৰে, তাত ক্লিক কৰিব। আৰু অন্যথা মোৰ মোবাইলটোৰ নিচিনাকৈ আপোনাৰ তলৰ ফালে যিটো মোৰ অপশ্যন আছে এইটো ক্লিক কৰিব। ক্লিক কৰোঁতে আপোনাৰ অপশ্যনবিলাক এইবিলাক খোল খালে, নিউ, শ্বৰ্ট বাই, এড ফেভাৰিট, শ্ব' হাইডেন ফাইলছ। এতিয়া শ্ব' হাইডেন ফাইলছটো অ'পেন কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ ইয়াতে ষ্টেটাছ অপশ্যনটো আহি গ'ল। এতিয়া ষ্টেটাছটো অ'পেন কৰিলোঁ। কৰাত মই এইমাত্ৰই যিটো ফাইল খুলি চাইছিলোঁ ষ্টেটাছত, গৈ পেলাই তাৰ ফটোখন ইয়াত আহিছে। এই এখন, তাৰপিছত এইখন ইয়াত আহি গ'ল। যদি আপোনালোকে ভিডিঅ' চালে হয় তেনে ভিডিঅ'বোৰো ইয়াত আহি গ'ল হয়। এতিয়া কি কৰিম, যিটো ফাইল আমি ছেভ কৰিব বিচাৰোঁ বা আপোনাৰ ডাউনলোড কৰিব বিচাৰোঁ, সেইটো কি কৰিব লাগিব, জাষ্ট পুছ হোল্ড কৰিলে, দিয়াৰ পিছত আপোনাৰ এইটো ট্ৰিক মাৰ্ক হ'ল ছাইডৰ ফালে। নেক্সট আপোনাৰ যিখন ফটো, এই দুখন ফটোৱে বাৰু কৰি দেখুৱাইছোঁ। এতিয়া এই দুখন মাৰ্ক হৈ গ'ল। তেতিয়াহ'লে তলত আহিলে মুভ অপশ্যন। এতিয়া মুভ অপশ্যনটোত ক্লিক কৰিলোঁ। কৰাত এতিয়া আপোনাৰ স্পেচিফিক আপোনাৰ য'ত ফাইলটো য'ত নিম সেইটোৰ বিষয়ে আপোনাক কৈছে, ক'ত নিব বিচাৰোঁ সেইটো। তলত পেজ অপশ্যনটো থাকিলে এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। ওলাই গৈ পিনে আমাৰ ইয়াত ফাইলবিলাক আছে। মোৰ এইবিলাক ফাইল বনাই থৈ দিয়া আছে, ধৰক বাইদেউ, হোৱাটছআপ, স্ক্ৰীনশ্বটছ, এনেকৈ। আপোনাৰ ইয়াত আহি পেলাই নিউ ফ'ল্ডাৰ 2 বুলি এটা আছে, মই বাৰু ইয়াতে ৰাখিলোঁ। আপোনালোকৰ য'ত ইচ্ছা তাতে যেনেকৈ ফাইল বনাই ৰাখে তেনেকৈ ৰাখিব পাৰে। ইয়াত এইটো অ'পেন কৰিলোঁ, কৰি পেলাই জাষ্ট পেষ্ট অপশ্যনটোত গৈ পেলাই পেষ্ট কৰি দিলোঁ। এতিয়া ফটো দুখন ইয়াতে আহিল, ছেভ হ'লেহি। আপোনালোকৰ যদি ভিডিঅ' ছেভ কৰিলে হয় তেনেকৈ এইটো ফাইলত আহি পেলাই এনেকৈ ছেভ হ'ল হয়। এতিয়া আমি ইয়াত অ'পেন কৰি চালোঁ, ইয়াত
ছেভ হৈ গ'ল। তেনেকৈ উইদাউট এনি এপ্লিকেশ্যন আপোনালোকে এনেকৈ হোৱাটছআপ ষ্টেটাছ ছেভ কৰিব পাৰে। বন্ধুসকল, মই যিখিনি ট্ৰিক্স আপোনালোকক দেখুৱাই দিলোঁ, সম্ভৱতঃ আপোনালোকে বুজিব পাৰিছে। বন্ধুসকল, ঠিক আছে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো দবাই দিব। জয় অসম।